মা আজি আলহী আহিব ক আলহী আহিব এ আহিব তই ভাত বনাবি দেই ভাত খোৱা আমাৰ ঘৰলে অকল আলহী আহে ভাত খাবলৈ অকল আলহী আহে তোৰ নিবলৈ নাহে 1 hour later বুঢ়া উঠ আজি আলহী আহিব গা ধুই যা এ ধুই গা যিমান দিন নুধুই গা একেটাই কথা লৈ গজা গা ধুগে ধুৱা দিবি খাই লাগিছে মৰিও নাখাব এতিয়া ধুৱা দিলে কি হ'ব যে মৰাৰ পিছত মাহ হালধিৰে ধুৱাব লাগিব দেখিবলৈ মন নাযায় দেই কি কথাবোৰ কৈ থাকে দেখিবলৈ মন নাখালে কি হ'ব মৰাৰ পিছত কাপোৰ দাঙি দাঙি চাবি তেতিয়াহে দেখিবলৈ মন নাখায় 1 hour later আছোন বহ ভাল না তহঁতৰ ভালে ভালে বাই আকা ভালে বাই বস্তু এটা দি থাকিলে লাগে আমাৰ আমি ভাল পাই মাংস ভাত খাব লাগিব দেই কি মাংস খুৱাম দে উমনি ভুকাজনীকে মাৰিব লাগিব ভাত খাই ল'বি ভাত হ'লে নাই ইমান জল্দি হ'ব ভোক লাগিছে লগা খা কালে পাই থৈছ তোৰ হেৰম হ'ব হৈছেচোন এই মাংস বৰ টান গৰু ডাঙৰ ধুল ভাত খাব নাই একদম উপায় নাই দেই এনেকৈ খাব লাগিব দেই উপায় নাই এনেকৈ খাওঁ উপায় নাই দেই তহঁতিও কাটি খা নালাগে না মই হ'বই উপায় নাই হ'লে সুধা সুধা বনাই দিলে ভাত খাওঁ উপায় নাই মাংসটো খাই দিং নালাগে দিং ধৰিকে মাংস নালাগে নহ'লে দিং ধৰি দিং বুজি নাপা নেকি এটা কথাকে কৈ থাকিবি দেই ভয় নকৰিবি ভয় লগা আকৌ কিয় সেইজানো মই সখী ভাই ক তোক কিবা দিয়া দেখিছিলো নে সেই সখীহে দি পঠাইছে ইয় কোনোবা কুকুৰা এনেকৈ মাৰিলো কণীখিনি তই মলিবি তেতিয়াহ'লে